গাইস আজি আমি মেলা চাবলৈ আহিছো এইবিলাক সেনাৰ অসমৰ প্ৰশাসনিক বিষয়া বিশ্বচলীয়া ডাঙৰীয়াৰে তেখেতে যি আজি এই সভাত যদি সংবাদ জনগোষ্ঠীক যি সহায় লাগে তেওঁ যি বলিষ্ঠ কথা দি গৈছে এয়া সহজ কথা নহয়। মেলাত বহুত মানুহ আছে এয়া বহুত দোকান বহিছে চাই থাকক গোটেই ভিডিঅ'টো। ইয়াৰ পিছতে আমি মানে নাম বস্তু ওলাইছে খোৱা বস্তু এই দোকান ওলাইছে দোকানে ওলাইছে বস্তু ধেৰ ওলাইছে চাই থাকক গোটেই ভিডিঅ'টো। ফটো মাৰিছে আদিবাসী উন্নয়ন জনকল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী নেতা দোকানবোৰ দেখাই দিয়া ফটো মাৰোঁতে ব্যস্ত হৈ গৈছিলোঁ এইবোৰ দোকান চাওক ওলাইছে দোকান ওলাইছে গাইছ এইবোৰ চাওক কি যে বস্তু ওলাইছে বহুত বস্তু ওলাইছে দামটো বহুত লৈছে ইয়াত প্ৰগ্ৰেম হৈছে এই কাপোৰৰ দোকানত ওলাইছে আমি ঘূৰি ফুৰিছোঁ গোটেই দোকানে দোকান আহিছে গোটেই দোকানে আহিছে আমি এনেও সন্ধিয়া টাইমত আহিছোঁ। কৈ দিয়া তুমি কেনেকুৱা লাগিছে আহি? ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ কেইবাৰমান এইবাৰ অকণমান বেলেগ আৰু ফাৰ্ষ্ট টাইম দেখিছোঁ এইবাৰ। কাপোৰৰ দোকান ধেৰ ওলাইছে দোকান এটাও জেগা নাই খালী চবতে দোকান দেখাই আছোঁ গোটেই ভিডিঅ'টো চাই থাকক আপোনালোকে। ইপিনৰ পৰা সিপিনে ঘূৰি ফুৰিছে আৰু এইবোৰ চাই চাওক আপোনালোকে। আদিবাসীৰ কাৰণে এটা ডকুমেণ্ট পুলিচ পাইছোঁ এটা ওচৰ যাম গৈছোঁ আমি যে আনিছিলোঁ সেইখন দোকান আছিল বহুতো বস্তু ওলাইছে দেই খেলা বস্তু ওলাইছে এইটো ঢেৰ খেলা বস্তু ওলাইছে মই ক'বলৈ বিচৰা নাই কিন্তু এটা জনগোষ্ঠীৰ বিষয়ে ইয়াতে এটা গোষ্ঠী আছিল মহাসন্মিলন হয় এই বিভিন্ন তথ্য অনুযায়ী বা গৱেষণাসকলৰ দ্বাৰা যিখিনি আমি পাইছোঁ বা আমাৰ যিখিনি লিখনিবিলাক আছে পৰম্পৰাগতভাৱে গান তথা পিন্ধি যিবিলাক চলি আহিছে তাৰ পৰা আমি আমাৰ বিশ্বাসত সান্তাল জনগোষ্ঠীৰ বস্তু দামটো বহুত লয় দেই কমাই দাম নকমাই পানী আগতে মই খুব পিন্ধো যে আমি পানী অকল যিসকলে আমি এতিয়া ইয়াত নলয় আৰু তেখেতসকল বাছি গৈছিল আৰু তেখেতসকলৰ নিৰ্দেশ পচন্দ নাই হোৱা মানে এই হাৰাটা ইয়াত আচল প্ৰগ্ৰেম পাতিছে জেগাই নাই মানুহ চাই থাকক ভিডিঅ'টো আৰু
আপোনালোকক দেখাম কিবা কিবি